অথ পঞ্চম অধ্যায়। অৰ্জুনে ক'লে, হে কৃষ্ণ, তুমি কৰ্ম সন্ন্যাসৰ কৰ্তৃত্ব ত্যাগ আৰু পুনৰাই কৰ্মযোগৰ উভয়ৰে প্ৰশংসা কৰিছা। এতেকে এই দুটাৰ ভিতৰত যিটো মোৰ কাৰণে নিশ্চিতভাৱে কল্যাণকাৰী সাধন হয় সেইটোৰ বিষয়ে কোৱা। ভগৱান শ্ৰীকৃষ্ণই ক'লে, কৰ্ম সন্ন্যাস আৰু কৰ্মযোগ এই দুয়োটাই পৰম কল্যাণকাৰক, কিন্তু এই দুয়োটাৰ ভিতৰতে আকৌ কৰ্ম সন্ন্যাসতকৈ সাধন লাভ সহজ কাৰণে কৰ্মযোগ শ্ৰেষ্ঠ। হে মহাবীৰ অৰ্জুন, যিজন পুৰুষে কাৰো শত্ৰুতা নকৰে আৰু যাৰ কোনো কামনা বাসনা নাই, সেই কৰ্মযোগেকে তুমি নিত্য সন্ন্যাসী বুলি জানিবা। কাৰণ ৰাগ দেদসী দণ্ডৰহিত পুৰুষেই সুখপূৰ্বক সংসাৰ বন্ধনৰ পৰা মুক্ত হয়। ওপৰত উল্লেখ কৰা সন্ন্যাস আৰু কৰ্মযোগক পৃথক পৃথক ফল প্ৰদানকাৰী বুলি মূৰ্খইহে কয়, জ্ঞানী লোকে নকয়। কাৰণ এই দুটাৰ ভিতৰত এটাতে সম্যক ৰূপে স্থিত পুৰুষজনে উভয়ৰে ফলস্বৰূপ পৰমাত্মাক পায়। জ্ঞানী লোকে যি পৰম ধাম লাভ কৰে, কৰ্মযোগীসকলৰ দ্বাৰাও সেই ধামকে প্ৰাপ্ত কৰে। সেইকাৰণেই যিজন পুৰুষে জ্ঞানযোগ আৰু কৰ্মযোগৰ ফলক অভিন্ন দেখে, সেইজনেই যথাৰ্থদৰ্শী। কিন্তু হে অৰ্জুন, কৰ্মযোগ ব্যতিৰেকে সন্ন্যাস অৰ্থাৎ মন, ইন্দ্ৰিয় আৰু শৰীৰৰ দ্বাৰা কৰা সমস্ত কৰ্মত কৰ্তৃত্ব ত্যাগ কৰা কঠিন, আৰু ভগৱত স্বৰূপক মননকাৰী কৰ্মযোগীয়ে পৰব্ৰহ্ম পৰমাত্মাক অতি শীঘ্ৰে লাভ কৰে। যিজনৰ মন স্ববশীভূত, যিজন জিতেন্দ্ৰিয় আৰু বিশুদ্ধাত্মা আৰু সমস্ত প্ৰাণীজগতৰ আত্মাৰূপ পৰমাত্মাই যাৰ আত্মা, এনে কৰ্মযোগীয়ে কৰ্ম সম্পাদন কৰি থাকিও কৰ্মত লিপ্ত নহয়। তত্ত্বদৰ্শী সংখ্যাযোগীয়ে দেখি শুনি, স্পৰ্শ কৰি, শুঙি, ভোজন কৰি, গমন কৰি, শুই, শ্বাস লৈ, কথা কৈ, ত্যাগ কৰি, গ্ৰহণ কৰি, চকু মেলি আৰু মুদি থাকি সকলো ইন্দ্ৰিয়ই নিজ নিজ অৰ্থত কাম কৰি আছে। এইদৰে বুজি নিশ্চিতৰূপে এইদৰে ধৰি লয় যে মই একো কাম কৰা নাই। যিজন পুৰুষে সকলো কৰ্ম পৰমাত্মাত অৰ্পণ কৰে আৰু আসক্তি ত্যাগপূৰ্বক কৰ্ম কৰি থাকে, সেই পুৰুষ পদুম পাতত পানী নিচিনাকৈ পাপৰ দ্বাৰা লিপ্ত নহয়। কৰ্মযোগীয়ে ইন্দ্ৰিয়, শৰীৰ, মন, বুদ্ধিৰ প্ৰতি মমত্ব বুদ্ধিৰহিত হৈ আসক্তি ত্যাগ কৰি অন্তঃকৰণৰ শুদ্ধিৰ কাৰণে কৰ্ম কৰি থাকে। কৰ্মযোগীয়ে কৰ্মৰ ফল ত্যাগ কৰি ভগৱত প্ৰাপ্তিৰূপ শান্তি লাভ কৰে, আৰু সহকামী পুৰুষে কামনাবশত ফলত আসক্ত হৈ বন্ধনত বান্ধ খাই পৰে। বশীভূত অন্তঃকৰণযুক্ত এনে সাংখ্য যুগৰ আচৰণ কৰা পুৰুষে নকৰাকৈ বা নকৰোৱাকৈ নৱদ্বাৰ সম্পূৰ্ণ শৰীৰৰূপ গৃহীত সকলো কৰ্মকে মনৰ পৰা আঁতৰাই আনন্দপূৰ্বক সচ্চিদানন্দন ঘন পৰমাত্মাৰ স্বৰূপত স্থিত হয়। পৰমেশ্বৰে মনুষ্যৰ কৰ্তাপন কৰ্ম নাইবা কৰ্মফলৰ সম্বন্ধও সৃষ্টি নকৰে। এই সকলোবিলাক স্বভাৱজনিত। তেনেকৈ পৰমেশ্বৰে কাৰো পাপ কৰ্মকো গ্ৰহণ নকৰে, নাইবা পুণ্য শুভ কৰ্মকো গ্ৰহণ নকৰে। অজ্ঞানৰ দ্বাৰা জ্ঞান আবৃত থকাৰ কাৰণেই মানুহ মোহগ্ৰস্ত হৈ পৰে। কিন্তু যিবিলাকৰ সেই অজ্ঞান পৰমাত্মাৰ তত্ত্বজ্ঞানৰ দ্বাৰা বিনষ্ট হৈছে, সেইবিলাকৰ জ্ঞানে সূৰ্যৰ দৰে সেই সচ্চিদানন্দন ঘন পৰমাত্মাক প্ৰকাশিত কৰে। যাৰ মন তাতে অৰ্থাৎ পৰমাত্মাতে নিবিষ্ট হৈ আছে, যাৰ বুদ্ধিও তাতে স্থিত, আৰু যিবিলাকে সেই সচ্চিদানন্দ ঘন পৰমাত্মাত নিৰন্তৰ একত্ৰভাৱেৰে অৱস্থান কৰে, সেই তৎপৰায়ণ পুৰুষে জ্ঞানৰ সহায়ত পাপ ৰহিত হৈ পুনৰ্গমন কৰিব নালাগে, অৰ্থাৎ পৰম গতি লাভ কৰে। সেই জ্ঞানী পুৰুষজন বিদ্যান আৰু বিনয়ী তথা গৰু, হাতী, কুকুৰ আৰু চাণ্ডালত ব্ৰাহ্মণত সমদৰ্শী হয়। যিবিলাকৰ মন সমভাৱত অৱস্থিত, তেওঁলোকে জীৱিত অৱস্থাতে সম্পূৰ্ণ সংসাৰক জয় কৰিছে। কাৰণ সচ্চিদানন্দন ঘন পৰমাত্মা নিৰ্দোষ আৰু সম, আৰু সেই পৰমাত্মাতেই তেওঁলোক স্থিত হৈ আছে। যিজন পুৰুষে কোনো প্ৰিয় বস্তু লাভত আনন্দিত নহয় আৰু সেইদৰে অপ্ৰিয় বস্তু লাভতো উদ্বিগ্ন নহয়, সেই স্থিৰ বুদ্ধি সম্পূৰ্ণ সংশয় ৰহিত ব্ৰহ্মজ্ঞানী পুৰুষে সচ্চিদানন্দন ঘন পৰমাত্মাত একীভূত হৈ নিত্য অৱস্থান কৰে। বাহ্যিক বিষয়ত আসক্তিৰহিত অন্তঃকৰণৰ সাধকজনে আত্মাত স্থিত যি ধ্যানজনিত সাত্বিক আনন্দ তাক অনুভৱ কৰে। তাৰ পিছত সেই পৰব্ৰহ্ম পৰমাত্মাক ধ্যানৰূপ যুগত
অভিন্নভাৱে স্থিত পুৰুষে অক্ষয় আনন্দ লাভ কৰে। ইন্দ্ৰিয় তথা বিষয়ৰ সংযোগত উৎপন্ন হোৱা সুখ যদিও বিষয়ভোগী পুৰুষে সুখ বুলি ভাবে, দৰাচলতে দুখৰহে উৎপত্তিৰ কাৰণ, আৰু সেইবোৰ আদি অন্ত সংযুক্ত অৰ্থাৎ অনিত্য। সেইকাৰণে হে অৰ্জুন, জ্ঞানৱান বিবেকী পুৰুষে তেনে সুখত আনন্দ নাপায়, অৰ্থাৎ তেনে সুখৰ প্ৰতি অনুৰক্ত নহয়। যিজন সাধকে এই মনুষ্য জীৱনতো শৰীৰ ত্যাগ কৰাৰ আগতে কাম ক্ৰোধৰ পৰা উৎপন্ন উদ্বেগক সহন কৰিবলৈ সক্ষম হয়, সেইজনেই যোগী পুৰুষ আৰু সেইজনেই সুখী। যিজন পুৰুষ নিজতেই সুখী, নিজতেই আনন্দময় তথা আত্মাতে জ্ঞানসম্পন্ন, সেইজন যোগীয়ে পৰমাত্মাত একীভূত হৈ ব্ৰহ্ম নিৰ্বাণ লাভ কৰে। ব্ৰহ্ম নিৰ্বাণ সেইসকলেই লাভ কৰে যাৰ সকলো পাপ নাশ হৈছে, যাৰ সকলো সংশয় জ্ঞানৰ দ্বাৰা লোপ পাইছে, যি সকলো প্ৰাণীৰ হিতকাৰ্যত ব্ৰতী হৈ থাকে আৰু যাৰ বশীভূত মন অবিচলিতভাৱে পৰমাত্মাত স্থিত হৈ আছে। কাম ক্ৰোধ ৰহিত সংযত পৰম ব্ৰহ্ম পৰমাত্মাৰ সাক্ষাৎ লাভ কৰা জ্যোতিৰ কাৰণে পৰব্ৰহ্ম পৰমাত্মা সকলো পিনৰ পৰা পৰিপূৰ্ণ। বাহ্যিক বিষয়ভোগৰ বিষয়ে কোনো চিন্তা নকৰি বাহিৰতে ত্যাগ কৰা আৰু চকুৰ দৃষ্টিক ভ্ৰুকুটিৰ মাজত ৰাখি তথা নাকেৰে বিচৰণ কৰা প্ৰাণ আৰু অপান বায়ুক সমভাৱে চলিত কৰি যিয়ে ইন্দ্ৰিয় মন আৰু বুদ্ধি জয় কৰে, এনে মুখ্যপৰায়ণ মুনিজনেই যি ইচ্ছা অৰ্থাৎ বাসনা ভয় আৰু ক্ৰোধ ৰহিত সদামুক্ত হৈ থাকে। মোৰ ভক্তই মোক সকলো যজ্ঞ আৰু তপস্যাৰ উপভোক্তা, সমস্ত লোকৰ ঈশ্বৰৰ ঈশ্বৰ তথা সমস্ত প্ৰাণীৰ সুহৃদ অৰ্থাৎ স্বাৰ্থৰহিত দয়ালু আৰু প্ৰেমী, এইদৰে তত্ত্বত জানি পৰম শান্তি লাভ কৰে। ওম তৎসৃতি শ্ৰীমদ্ভগৱদ্গীতা উপনিষৎসু ব্ৰহ্ম বিদ্যায়ং ইগশাস্ত্ৰে শ্ৰীকৃষ্ণজনে সংবাদে কৰ্মসন্ন্যাস যোগো নাম পঞ্চমোধ্যায়।